হেল্ল' এভৰিৱান, আপোনালোকেও বাৰু মোৰ দৰে সমস্যাত ভুগিছে নেকি? যদি ভুগিছে আপোনালোকে এইকেইটা বস্তু চুলিত লগাব পাৰে। মানে পকা চুলি, ডেণ্ড্ৰফ, এইবোৰ সকলো বস্তু আপোনালোকৰ নাইকিয়া হৈ যাব। আৰু এইখিনি বস্তু গোটেইখিনি ঘৰুৱা বস্তু হয়। এইটো হৈছে এল'ভেৰা, চিনি পায়, এইটো তিতা, আৰু জেতুকাটো খুব তিতা, আৰু মহানিমটো তিতা। লগতে আপোনালোকে তিলো দিব পাৰে চুলিটো ক'লা হ'বলৈ, কিন্তু মোৰ হাতত তিল নাই, সেইকাৰণে এই তিনিটা বস্তু মই মিশ্ৰণ কৰি পেলাই চুলিত লগাম। চ' দেখুৱাই আছোঁ। প্ৰথমতে আপোনালোকে এইটো মানে ভিতৰৰ অংশখিনি নহয়, একদম গোটেইখিনি কাটি পেলাই ইয়াতে দিব লাগিব। এয়া মই টুকুৰা টুকুৰকৈ কাটি কিনে এল'ভেৰাখিনি দি দিলোঁ। এতিয়া এয়া দিম জেতুকা আৰু লগতে মহানিমৰ পাত। এয়া হৈ গ'ল এইটো। এতিয়া মই এইটো মিক্সিত পিচিম, তাৰপিছত দেখাই আছোঁ আপোনালোকক কেনেকৈ লগায়। এয়া দেখিলে মিশ্ৰণটো ধুনীয়াকৈ মিক্স হৈ গৈছে। এতিয়া ইয়াতে মই অকণমান নাৰিকল তেল দি দিম, তাৰপিছত লগাই দেখুৱাই দিম আপোনালোকক। দেখুৱাই আছোঁ। আকৌ কৈছোঁ, তিল লগালেও লগাব পাৰিব। তিলটো আপোনালোকে ইয়াতে দিব পাৰে যদি চুলিটো খুব ধুনীয়া ক'লা হোৱাটো বিচাৰিছে। আৰু এতিয়া মই ধুনীয়াকৈ এইখিনি চুলিত লগাই লৈছোঁ। ধুনীয়াকৈ গুৰিটো এনেকৈ মানে লগাই দিব। বিশেষকৈ যিখিনিত আপোনাৰ পকা চুলিটো বেছি আছে বা ডেণ্ড্ৰফটো বেছি আছে, জেগাই জেগাই থাকে ন, চ' সেইখিনিত ভালকৈ লগাই দিব একদম ডাঠকৈ। আৰু ভিতৰৰ অংশখিনিও হাতখন এনেকৈ ভালকৈ সোমাই কিনে দি দিব লগাই, যাতে ভিতৰটো লাগে। আৰু এয়া মই মূৰটো ধুই পেলাই এতিয়া এনেকৈ অকণমান শুকুৱাবলৈ চেষ্টা কৰিম। যিহেতু মিক্সিত পিছা আছে, চ' জেতুকাবোৰ অকণ আছে গুৰি হৈ। আৰু চেম্পু নলগাব, যিহেতু এইবোৰ লগালে চেম্পু লগাব নালাগে। 3 দিনমান পিছত আপোনালোকে চেম্পু লগাব। ফ্ৰেণ্ডছ, আপোনালোকে এইটো ট্ৰাই কৰি চাব। যিহেতু খুব ভাল ৰিজাল্ট পায়, মই নিজেই পাইছোঁ কাৰণে কৈছোঁ। আৰু লগতে পকা চুলিৰ সমস্যাটো দূৰ হ'ব। প্ৰায় মানুহৰে আজিকালি পকা চুলিৰ সমস্যা হৈছে, সৰু ল'ৰা ছোৱালী সকলোৰে। চ' আপোনালোকে ট্ৰাই কৰিব, ভাল ৰিজাল্ট পাব। আৰু লগতে পাৰিলে সপ্তাহত আপোনালোকে দুবাৰকৈ লগাব। ঠিক আছে ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ। বাই বাই।